হেল্ল' বন্ধুসকল, আছাম পুলিচৰ ফিজিকেল টেষ্টটো ফেব্ৰুৱাৰী মাহৰ লাষ্টতে হ'ব। অফিচৰ পৰা এখন নটিফিকেশ্যন ওলাইছে, গতিকে আপোনালোকে ফিজিকেল টেষ্টৰ কাৰণেতো প্ৰস্তুত হ'ব লাগিব, এইটো মাষ্ট বি। আৰু তাৰপিছত ৰিটেন এক্সামৰ প্ৰায় এমাহ পিছতে ৰিটেন এক্সামখন হৈ যাব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন হ'ব লাগিব, যিহেতু ইয়াতে ফিজিকেল আৰু ৰিটেন টেষ্টৰ ওপৰতহে চাকৰিতে নিৰ্ভৰ কৰে। আৰু আমি আজি আপোনালোকৰ কাৰণে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আকৌ মোৰ সময় নোহোৱাৰ কাৰণে আজি অলপ কেইটামান প্ৰশ্নই লৈ আহিছোঁ, তাৰপিছত আকৌ বেছিকৈ কুৱেশ্যন লৈ আহিম, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। ইয়াতে কেইটামান প্ৰশ্ন আজি আমি আলোচনা কৰিম। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো হ'ল, was the first Assamese female IPS officer? এই অপশ্যনটো হ'ল ইয়ামিন হাজৰিকা, বিটো হ'ল অনামিকা হাজৰিকা, চিটো হ'ল গুলবদন ইছলাম আৰু ডিটো হ'ল দীপিকা শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এইটো অপশ্যন এ, ইয়ামিন হাজৰিকা। তাৰপিছত দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল, 2 নম্বৰ কুৱেশ্যনটো হ'ল, when was Assam Police formed? এইটো অসম পুলিচৰ যিটো কি আছিল, কেতিয়া গঠন কৰা হৈছিল? এই অপশ্যনটো হ'ল 1834, তাৰপিছত 1835, চি অপশ্যনটো হ'ল 1934 আৰু ডি অপশ্যনটো হ'ল 1935। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1834। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল, who is the first woman DIG of Assam Police? এই অপশ্যনটো হ'ল পুনম ৰায়, বিটো হ'ল অঞ্জলি দেলি, চি অপশ্যনটো হ'ল ভায়লেট বৰুৱা আৰু ডি অপশ্যনটো হ'ল ৰাণী কুমাৰ দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভায়লেট বৰুৱা। আৰু তাৰপিছত 4 নম্বৰটো হ'ল, when was Assam Police Act promulgated? অপশ্যন এইটো হ'ল এক্ট 2007 আৰু 2008, তাৰপিছৰ চিটো হ'ল 2009 আৰু ডিটো হ'ল 2010। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 2007। আৰু 5 নম্বৰ কুৱেশ্যনটো হ'ল, where is situated Assam Police headquarter? আছাম পুলিচৰ যিটো হেডকোৱাৰ্টাৰ আছে এইটো ক'ত? এই অপশ্যনটো হ'ল কাহিলীপাৰা, বিটো হ'ল পাণবজাৰ, চিটো হ'ল উলুবাৰী আৰু ডি অপশ্যনটো হ'ল দিছপুৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উলুবাৰী। ঠিক আছে বন্ধুসকল, আজি এইখিনিয়েই, আৰু নেক্সটত বেছিকৈ কুৱেশ্যন লৈ আহিম। আৰু আপুনি ইয়াৰ PDF ফাইলটো আমাৰ টেলিগ্ৰাম